বাগুৰুম্বা দহৌ যোৱা 17 জানুৱাৰীত দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি এটা সফল বাগুৰুম্বা 10,000 নাচনীৰ যোগেদি বিশ্বমুখী কৰাৰ কাৰণে যি প্ৰয়াস এইটো সফলভাৱে সামৰণি পৰিল বা সফলভাৱে এইটো হৈ গ'ল। কিন্তু এই সময়ছোৱাত যেতিয়া আমি তাত উপস্থিত হ'বৰ কাৰণে আমি গৈছিলোঁ, কিয়নো 2024 চনতে এই বাগুৰুম্বা যি নৃত্য প্ৰদৰ্শনৰ কাৰণে কমিটি গঠন কৰা হৈছিল। অসম চৰকাৰে এপছু বড়ো সাহিত্য সভা হাৰিমু আপাত আন সংগঠনক আমন্ত্ৰণ জনাইছিল। আমাৰ ফালৰ পৰা সহযোগিতা নাচনীসকলক তেওঁলোকে বিচাৰিছিল আৰু আমি সময় সাপেক্ষে আমি সহায় কৰিছোঁ। তাৰ দুদিন আগত গ্ৰুপ অফ মিনিষ্টাৰে আমাৰ লগত আলোচনা কৰিছে, আমাক ব্লু আৰু গোল্ডেন এন্ট্ৰি কাৰ্ড যোনটো প্ৰৱেশ পত্ৰ তেওঁলোকে প্ৰদান কৰিছে আৰু সেইমতে সিদিনাখন মই উপস্থিত হৈছোঁ, আমাৰ টীমে উপস্থিত হৈছে আৰু তাত দেখিবলৈ পালোঁ 24A 24B তাত যিসকল বিষয়া পুলিচ বিষয়া আৰু প্ৰশাসনিক বিষয়া নিয়োগ কৰিছে, তেওঁলোকৰ এনেকুৱা এটা ব্যৱহাৰ যে তেওঁলোকে গোল্ডেন কাৰ্ডো একচেপ্ট কৰিব নিবিচাৰে, ব্লু কাৰ্ডো একচেপ্ট কৰিব নিবিচাৰে। আমি সুধিলোঁ যে যদি এইটো ইয়াত প্ৰযোজ্য নহয় তেতিয়াহ'লে আপোনালোকে দিলে কিয়? কিন্তু তেওঁলোকে কয় যে তাত জাগা নাই, আপোনালোকে সোমাব নোৱাৰিব, আপোনালোকক সোমাবলৈ দিয়া নাই। তো প্ৰায় মানুহবিলাকক ঘূৰাই পঠাইছে, যাৰ যাৰ কাৰ্ড আছে তেওঁলোকে তাত গৈছে আৰু মোৰ সন্মুখতে বহুত বিশিষ্ট ব্যক্তিক তেওঁলোকে ঘূৰাই পঠাইছে। পিছত মই যেতিয়া ক'লোঁ যে মই আয়োজক কমিটিৰো আমি সংগঠনৰ ফালৰ পৰা হয়, প্ৰধানমন্ত্ৰীৰ লাইন আপত ৱেলকাম মোক দিয়া হৈছে, মই তাত যাব লাগে আৰু মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি মই নিজে ক'লোঁ, তথাপিও তেওঁলোকে যাবলৈ নিদিয়ে আৰু ইমান এটা বেয়া ব্যৱহাৰ। মই ইয়াৰ কাৰণে ক্ষোভেৰে কৈছোঁ, আক্ষেপেৰে কৈছোঁ যে মই সহজ সৰল এজন সাধাৰণ বড়ো যুৱক হিচাপে মই নিজৰ জাতিৰ যি পৰিধান গামচা আৰণাই ইণ্ডিকোট মই তাত পৰিধান কৰি যোৱাৰ বাবে মই যিহেতু টাই কোট চুইটত নাছিল, এই বিষয়াসকলে মোক আওকাণ কৰিলে নেকি, মোক ঘৃণা কৰিলে নেকি, মোক নাকচ কৰিলে নেকি, তেওঁলোকৰ কি মেণ্টেলিটি আছিল? তো বহুত বুজালোঁ, তেওঁলোকৰ কোনো শুনিবলৈ ইচ্ছা নাই, যাব নিদিয়ে, যাব নোৱাৰে, ঢাকি কিবা কিবি এনেকুৱা অপমান মই জীৱনত পোৱা নাছিলোঁ। কাৰণ প্ৰধানমন্ত্ৰীৰ প্ৰগ্ৰাম বড়োলেণ্ড মহোৎসৱত আমি কৰিছোঁ, প্ৰধানমন্ত্ৰীৰ প্ৰগ্ৰাম চুক্তি স্বাক্ষৰৰ পিছত 2020ত আমি ফেব্ৰুৱাৰী মাহত 9 লাখ মানুহলৈ কৰিছোঁ। গৃহমন্ত্ৰীৰ প্ৰগ্ৰাম আমি দত্তমাত কৰিছোঁ 2 লাখ মানুহলৈ। SPGৰো সমস্যা নাই, কিন্তু অসম পুলিচৰ সমস্যা আছে। মই সকলো বিষয়াক ক'ব বিচৰা নাই, কিছুমান বিষয়াৰ কথা কৈছোঁ। তেওঁলোকে কাউন্সিলিং লওক, যে সঘনে অসম পুলিচে কয় যে পিপলছ ফ্ৰেণ্ডলি পুলিচ প্ৰশাসন, তেওঁলোকে কাউন্সিলিং লওক। যদি চাকৰি কৰিব মন নাই তেওঁলোকে VRS লওক। মই আক্ষেপেৰে দুখেৰে কৈছোঁ আৰু সেই অপমানটো আমি সহজে লোৱা নাই, ইয়াৰ কাৰণে মই আক্ষেপেৰে লিখিছোঁ। পিছত মই ক'লোঁ যে মই তেতিয়াহ'লে মুখ্যমন্ত্ৰীক জনাম, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়াক মই জনাম, আপোনালোকে সোমাব যদি নিদিয়ে মই গুচি যাওঁ, মই আৰু এই কাৰ্যসূচীত নাথাকোঁ। তেতিয়াহে তেওঁলোকে অলপ মান্তি হ'ল, তথাপিও মোক যাবলৈ দিয়ে আৰু আনসকলক যাবলৈ নিদিয়ে। পিছত আমি জবৰদস্তিকে ভিতৰত গ'লোঁ, দেখা পালোঁ ইফালে 500 ইফালে 500 গোটেই চিট খালী আছে। কি মেণ্টেলিটি আছিল? ডিউটি কৰিব মন নাছিল বা মন আছিল, কি আছিল? সেইটো এটা বেয়া এটা মোৰ কাৰণে অভিজ্ঞতা। সেই অভিজ্ঞতাটোৰ পিছত যাতে কাৰো লগত নহয় আৰু অসম চৰকাৰ ইয়াৰ ওপৰত সতৰ্ক হওক। মই উচ্চ পদস্থ বিষয়াক তেতিয়াই জনাইছোঁ, মই নাম নকওঁ, তেওঁলোকক জনাইছোঁ, এডিশ্যনেল চিফ ছেক্ৰেটাৰীক জনাইছোঁ, প্ৰিন্সিপাল ছেক্ৰেটাৰীক জনাইছোঁ যে এনেকুৱা এটা কাৰবাৰ তাত চলি আছে। এইটো মই আক্ষেপেৰে ক'লোঁ আৰু চৰকাৰ সতৰ্ক হওক। কিয় কৰিছে, কেনেকৈ কৰিছে, ক'ৰ পৰা তেওঁলোকক ডিউটিলৈ আমন্ত্ৰণ কৰিছিল আমি শুনিবলৈ পাইছোঁ। বহুত জেগাৰ পৰা তেওঁলোকক জিলা পৰ্যায়ৰ পৰা আনিছে, তাত বহুৱাইছে আৰু এনেকুৱা ব্যৱহাৰ কাৰো কাৰণে সহ্যৰ বিষয় নহয়। বাগুৰুম্বা সফল হৈ গ'ল, কিন্তু এই ব্যৱহাৰটো মোৰ মনত থাকি গ'ল যে এই বাগুৰুম্বা সফল যাত্ৰাত
মোক লৈ এনেকুৱা তেওঁলোকৰ এই পৰিৱেশ সৃষ্টি কৰাটো আৰু আন মই নাম নকওঁ মানে তাত কিছুমান মানে অসম মানে এই চৰকাৰৰ কিছুমান পৰিয়ালৰো এনেকুৱা অৱস্থা হৈছে মই নাম নকওঁ এতিয়া চৰকাৰী পৃষ্ঠপোষকত কিবা ভিআইপি কালচাৰ গঢ়ি উঠা বুলি অনুভৱ কৰে নেকি? নাই মই ইয়াৰ কাৰণে সতৰ্ক হ'বলৈ কৈছোঁ ভৱিষ্যতে যাতে এনেকুৱা নহয় কাৰো লগত আৰু সেইটো কোনো কাৰণত সহ্যৰ বিষয় নহয় ধন্যবাদ